অসমীয়া ৱেবছাইট বিলাক চাওঁতে আমি কেতিয়ামান সমস্যাৰ সন্মুখীন হ'ব পাৰোঁ। তাৰে এটা সমস্যা হ'ল আখৰবিলাক অত্যন্ত সৰু দেখা। যেনে ধৰি লওক এই ৱেবছাইটটোৰ অসমীয়া আখৰ একদম সৰু দেখা গৈছে। এইটো সাধাৰণতে উইণ্ডোজৰ XP মেচিনত হয়। যেনে ধৰি লওক ইয়াত অলপ এইকেইটা ডাঙৰ আছে, কিন্তু এইকেইটা আপুনি তথাপিও ধৰিবলৈ পঢ়িবলৈ অসুবিধা হয়। যেনে ধৰি লওক আমি আৰু এটা কৃষি চাইটটো চাওঁ। ইয়াতো তেনেকে আখৰবিলাক সৰু সৰু দেখা পায়। বা যথেষ্ট সৰু দেখা পায় আৰু আখৰবিলাক ভালকে পঢ়িব নোৱাৰি। আৰু ইয়াত আৰু এটা সমস্যা আছে, এই কেতিয়াবা যেনে আমাৰ হচন্ত তত্ত্ব বা ব্যঞ্জনটো যিটো কোৱা হয়, এইটো ইয়াত দেখা পোৱা নাযায়। যেনে তাৎক্ষণিক বানতটো তাত হচন্ত তত্ত্ব দেখা পোৱা হোৱা নাই। সেইদৰে এইটো আমাৰ উইকিপিডিয়া পেজ অত্যন্ত সৰু দেখা যায়। আখৰবিলাক যথেষ্ট সৰু, পঢ়িবলৈ সুবিধা হয়। আৰু অলপ আগতে কোৱাৰ দৰে এই উৎস বাননৰ ব্যঞ্জনটো বা হচন্ত তটো ইয়াত আমি দেখা পোৱা নাযায়। তেনেদৰে ধৰি লওক এইটো আছে। এই সমস্যাটো সাধাৰণতে উইণ্ডোজ XPত হয়। আৰু উইণ্ডোজ XPত ডিফল্ট ভাৱে যিটো ফন্ট থাকে বৃন্দা বুলি, এই বৃন্দাৰ কাৰণে এই সমস্যাটো হয়। বৃন্দা ফন্টটোৰ কাৰণে এই সমস্যাটো হয়। ইয়াক আঁতৰাবলৈ হ'লে, এই সমস্যাটো সমাধান কৰিবলৈ হ'লে আমি ষ্টাৰ্ট মেনুত গ'লো। ষ্টাৰ্ট মেনুৰ পৰা কন্ট্ৰল পেনেল গ'লো। কন্ট্ৰল পেনেলত গৈ তাত ফন্ট ফল্ডাৰ খুলিলো। বা এনেকে এইটো নকৰি আমি মাই কম্পিউটাৰত গৈ চি ড্ৰাইভত খুলি উইণ্ডো ফল্ডাৰ খুলি আকৌ আমি ফন্ট ফল্ডাৰটো খুলিব। ফন্ট ফল্ডাৰত আমি বহুত ফাইল দেখা পাম। আমি ভিউটো ডিটেইলছলৈ কৰি ল'লো বা নিজৰ সুবিধাৰ কাৰণে। ইয়াৰ আমি বৃন্দা ফন্টটো বিচাৰিম। বৃন্দা ফন্টটো বিচাৰিবৰ কাৰণে যিকোনো এটা ফন্ট সিলেক্ট কৰি ল'লে হ'ল। এবাৰ ক্লিক কৰিলে হ'ল। তাৰপিছত কিবৰ্ডৰ ভি বাটনটো প্ৰেছ কৰিলে হ'ল। ভি প্ৰেছ কৰাৰ লগে লগে আমি দুবাৰ তিনিবাৰ ভি প্ৰেছ কৰাৰ লগে লগে আমি বৃন্দা দেখা পাম। এইটো বৃন্দা ফন্ট। এই ফন্টটোৰ কাৰণে উইণ্ডোজ XPৰ এই সমস্যাটো হয়। বৃন্দা ফন্টটো এতিয়া এই ফন্টটো আমি এই ফন্ট ফল্ডাৰৰ পৰা আঁতৰাই আমি অন্য ফন্ট এটা ইয়াত ফন্ট ফল্ডাৰত দিলে এই সমস্যাটো সমাধান হ'ব। অন্য ফন্ট আপুনি যিকোনো ফন্ট ব্যৱহাৰ কৰিব পাৰে। আমি ইয়াত কুঁহিপাত ফন্ট ব্যৱহাৰ কৰিম। আমি প্ৰথমে বৃন্দা ফন্টটো ফন্ট ফল্ডাৰৰ পৰা আঁতৰাই লওঁ। তো আঁতৰাবৰ কাৰণে বৃন্দা ফন্টটো সিলেক্ট কৰি ধৰি ডেস্কটপলৈ আপুনি ড্ৰেগ কৰি দিলে হ'ল। কাট বা ডিলিট কৰিবলৈ অসুবিধা হ'ব পাৰে। আকৌ এবাৰ দেখাইছো। বৃন্দাটো মই ডেস্কটপৰ পৰা ফন্ট ফল্ডাৰলৈ ড্ৰেগ কৰি দিলো। ড্ৰেগ কৰাৰ পিছত বৃন্দা এইটো আছে, ইয়াত আছে। আমি আকৌ বৃন্দাটো ডেস্কটপলৈ এতিয়া আমি যদি ৱেবছাইট বিলাক চাওঁ, দেখা পাব
কিছুমান জাংক কেৰেক্টাৰ দেখা পাব বা একো দেখা নাপাবও পাৰে। আৰু আমি এইটো আকৌ সাইটটো ৰিলোড কৰিব দিছোঁ। ৰিলোড বা F5 বাটনটো দিলেও হয়। ৰিফ্ৰেছ কৰা হৈছে পেজটো। এতিয়া এই কম্পিউটাৰটোত বৰ্তমান কোনো অসমীয়া আখৰ দেখা ফন্ট নাই। অসমীয়া ইউনিকোড আখৰ দেখা ফন্ট নাই। ইয়াতো সেই একে কথাই বা আমি কোনো অসমীয়া আখৰ দেখা ফন্ট যদি কোনো মেচিনত নাথাকে তেতিয়াহ'লে অসমীয়া আখৰবিলাক ইউনিকোডৰ লোকেশ্যনবিলাক দেখায়। বা উইকিপিডিয়াটো এনেকুৱা এতিয়া বৰ্তমান এইটো মেচিনত কোনো অসমীয়া আখৰ দেখা ফন্ট নাই। আমি অলপ আগতে কৈছিলোঁ যে আমি বৃন্দা ফন্টটো আঁতৰাই তাৰ সলনি আমি কুঁহিপাত ফন্টটো ব্যৱহাৰ কৰিম। কেনেকুৱা ধৰণৰ ফন্ট ব্যৱহাৰ কৰে সেইটো আপোনাৰ সম্পূৰ্ণ নিজৰ কথা। আমি উদাহৰণস্বৰূপে ইয়াত কুঁহিপাত ফন্টটো দিব খুজিছোঁ, দেখাব খুজিছোঁ। কুঁহিপাত ফন্টটো আগতেই ডাউনলোড কৰি ডেস্কটপত ৰখা আছে। তাৰ পৰা আমি কেৱল ড্ৰেগ কৰি ফন্ট ফল্ডাৰ দি দিলে হ'ল। ফন্ট ফল্ডাৰ দি দিয়াৰ পিছত আপুনি আখৰবিলাক দেখা পাব। আমি অকণমান ৰিফ্ৰেছ কৰি দিব লাগিব পেজটো। আখৰবিলাক আপুনি মন কৰক, আগতকৈ যথেষ্ট ডাঙৰ দেখা পাব। বা সেইদৰে উইকিপিডিয়াতো আপুনি আখৰবিলাক যথেষ্ট ডাঙৰ দেখা পাব। আৰু অলপ আগতে আমি যেনেকৈ কৈছিলোঁ যে চিকিৎসা এই হস্তান্তৰটো বা উৎস হস্তান্তৰটো আমি দেখা পোৱা নাছিলোঁ। হস্তান্তৰটো আহি গৈছে তেনেকৈ এখন আমি ইয়াত উদাহৰণস্বৰূপে কেইটামান অসমীয়া ৱেবছাইট লৈছোঁ। আৰু এইটো যিকোনো অসমীয়া ৱেবছাইটৰ ক্ষেত্ৰতে বা বাংলা ৱেবছাইটৰ ক্ষেত্ৰতে একে কথাই। মূল কথাটো হ'ল যিটো ফন্ট থাকে সেই ফন্টটোৰ কাৰণে আপুনি আপোনাৰ ব্ৰাউজাৰত আখৰবিলাক বহুত সৰুকৈ দেখা পায়। আৰু ইয়াৰ ঠিক কৰিবলৈ হ'লে সেই ফন্টটো আঁতৰাই বেলেগ এটা আপোনাৰ ভাল লগা যিকোনো এটা ফন্ট আপুনি ফন্ট ফল্ডাৰ দিলেই হ'ল। ফন্ট ফল্ডাৰটো আমি ইতিমধ্যে কৈছোঁৱেই যে ষ্টাৰ্ট বাটনৰ পৰা গৈ কণ্ট্ৰল পেনেল দি ফন্ট ফল্ডাৰ পাব। ইয়াত বিচাৰি উলিয়ালে হ'ল। এই সম্পূৰ্ণ গোটেই কথাখিনি উইণ্ডোজ এক্সপি ক্ষেত্ৰতে খাটে। উইণ্ডোজ 7ত অসমীয়া আখৰবিলাক প্ৰায় ভালকেই দেখা যায়। তো এই সমস্যাটো উইণ্ডোজ 7ত সিমান নহয়।
এইটো মুখ্যতঃ উইন্ডোজ XP ক্ষেত্ৰতেই হয়